ৰাজধানী নে কি নাজানো পিঠিত লৈছে এটা বেগ বেগটো কি কাৰণে ল'লি যে গা ধুইছোঁ এইটো নদীত হিচাপে নাই নে কি ৰাজীৱ আৰু এতিয়া পানীখিনি চাওঁ অলপমান বাপৰে ঠাণ্ডা পানী খুব চাওক না নদীৰ বাপৰে বাপ নমস্কাৰ মই জিতুল ইছলাম আৰু আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ৰাজীৱুল আছে মোৰ লগত আজি ৰাজীৱুল আৰু মই এতিয়া আজি কেইবাদিনো ধৰি বৰষুণ নেৰানেপেৰা ধুমুহা বৰষুণ বতাহ এনেকৈ মানে ঘৰ চৰ অৱস্থা নাই গছনি ভাঙি কি কৰোঁ ক'ত যাওঁ ক'তো যাব পৰা নাই ভিডিঅ' চিডিঅ' বনাব পৰা নাই গতিকে ৰাজীৱুল আৰু মই ভাবিছোঁ আজি যে আমাৰ ওচৰে পাঁজৰে অঞ্চলখিনিত অলপ ঘূৰি ফুৰিম জেগাখিনি চাম ক'ত কিমান পানী হৈছে আৰু ক'ৰবাত কিবা ক্ষতি হৈছে নেকি আৰু কেনেকুৱা পৰিস্থিতি কি চব চাবলৈ চেষ্টা কৰিম লগতে আপোনালোককো দেখাম তো এতিয়া আমি দুইটা ৰেডি যাবলৈ তো ৰাজীৱুলে বাইক ল'ব এতিয়া ৰেডি বহি লওঁ তো এতিয়া আৰম্ভ কৰিলোঁ যাত্ৰা এতিয়া প্ৰথমে যাম আমাৰ ওচৰতে ডাইট কলেজ আছে ডাইট কলেজৰ ওচৰত মানে গৌৰাং নদীৰ ওচৰত তাত পৰিৱেশখিনি কেনেকুৱা সেইখিনি চাম প্ৰথমতে আৰু যিহেতু আপোনালোকে জানে যে আমাৰ এইখিনিতো বাগান এৰিয়া ৰাস্তা মাজেৰে গৈছে আৰু দুয়োফালে বাগান এইটো চাইডেও বাগান এইটো চাইডেও বাগানৰ মাজে মাজে আমি অহা যোৱা কৰিব লাগে তো এতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক শেষলৈকে সবখিনি দৃশ্য দেখা পাব এতিয়া আপোনালোকে আচলতে কি আমাৰ জেগাখিনিত কোনো বানপানীৰ সমস্যা নহয় কাৰণ আমাৰ জেগাখিনি বহুত ওখ হয় কিন্তু এই দলংখন যে দেখিছে ইয়াৰ পৰাই নামনি ষ্টাৰ্ট যাৰ ফলত বানপানীৰ সময়ত বা বাৰিষাৰ কালত ইয়াৰে মানুহখিনি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এই ঘৰবিলাক যে দেখিছে বানপানীৰ সময়ত ঘৰৰ টিংপাতলৈকে পানী উঠি যায় যাৰ ফলত ঘৰবিলাক গোটেই ডুবিবলগীয়া হৈ যায় পানীত চাওক না চাৰিওফালে কেৱল পানী আৰু পানী কিন্তু এটা কাম ভাল কৰিছে চৰকাৰে মথাউৰি এটা নতুনকৈ বান্ধিছে যাৰ ফলত পানীৰ পৰা অলপমান কিছু ৰেহাই হৈছে মানুহৰ নহ'লে ইমান সময় নদীৰ পানী সোমাই এই জেগাখিনি গোটেই ধ্বংস কৰি দিলেহেঁতেন আৰু এতিয়া গৈ আছোঁ আমি নদীৰ পাৰ মানে নদীৰ পানী চাবলৈ আৰু এইটো এটা ব্যক্তিগত পুখুৰী আৰু পুখুৰীটোৰ লগতে নদী মানে গৌৰাং নদী আমাৰ তো বৰ্তমান আহি পালোঁ গৌৰাং নদীৰ পাৰ এতিয়া লাহেকৈ আমি নামি যাম আৰু আমাৰ গৌৰাং নদীৰ অৱস্থা চাওক নদী ভৰি একেবাৰে অৱস্থা নাই আৰু দুদিনমান যদি এনেকৈ নন ষ্টপ বৰষুণ হয় তেতিয়াহ'লে চাগে কি হ'ব ৰাজীৱুল একদম পুৰা ফ্লাট পুৰা ফ্লাট হ'ব তো এইটো ছাইডেও চাওক ঠিক তেনেদৰে পুৰা ভৰিছে নদী আৰু এইটো ছাইডেতো দেখিছে আপোনালোকে আৰু এতিয়া আমি দুটা এনেকৈ নামি পেলাই নদীৰ তললৈকে যাম নামি পেলাই আৰু ৰাজীৱুল এতিয়া নদীত আহিছোঁ যেতিয়া তলত নামিয়ে যাওঁ নদীটো যদি নামি পেলাই ওচৰৰ পৰা চাই নাযাওঁ তো কেনেকুৱা কথা হ'ব ৰাজীৱুল নামি আছে আগে আগে ৰাজীৱুল আগে আগে আৰু পিঠিত লৈছে এটা বেগ বেগটো কি কাৰণে ল'লি স্কুল আৰু আহি পালোঁ এনেকৈ তলত নামিলোঁ নদীত আৰু ইমান ঠাণ্ডা পানী যাবাই না এইটোৱে সেইটো নদী তাৰমানে এইটো নদীত আমি ল'ৰালি কাল শৈশৱকাল পাৰ কৰিছোঁ এইটো নদীত গা ধুই কিমান যে গা ধুইছোঁ এইটো নদীত হিচাপে নাই নে কি ৰাজীৱুল ৰাজীৱুলো গা ঠাণ্ডা ঠাণ্ডা নেকি গা ধুলে এটা আহিব তই গা ধুইছিলি নাই এইটো নদীত ধুইছিলি আৰু এতিয়া পানীখিনি চাওঁ অলপমান বাপৰে ঠাণ্ডা পানী এতিয়াতো গা ধুব পৰা অৱস্থা নাই বাৰু আৰু সুত চাওক না নদীৰ বাপৰে বাপ আৰু এই নদীটো কিন্তু গৌৰাং নদী কোনোবাই নাজানিব পাৰে নামটো তাৰ কাৰণে নামটোও কৈ দিলোঁ গৌৰাং নদী আৰু এইটো নদী এনেকৈ গৈ যে ক'ত জইন হৈছে নাজানো ক'ত লাগিছে এইটো নদী গৈ পেলাই চাগে ডাঙৰ কোনোবা ব্ৰহ্মপুত্ৰতে লাগিছে গৈ আৰু এইটো গৌৰাং নদীৰ ওপৰতে থকা ৰেল ব্ৰিজ আৰু এইটো মথাউৰি নতুনকৈ বান্ধিছে ইয়াতে চৰকাৰৰ ফালৰ পৰা যাৰ কাৰণে নদীৰ পানী যাতে সিফালে থকা গাঁও এখন আছে তাত যাতে মানুহখিনিক ক্ষতি কৰিব নোৱাৰে পানীয়ে কাৰণ অসমটো জানেই আমাৰ অসমখন মানে কি বানপানীৰ কাৰণে বিখ্যাত আৰু এইবাৰ বানপানী হ'ব যেনে পাইছোঁ যিটোহে পানীৰ অৱস্থা যেনেকৈ নেৰানেপেৰা বৰষুণ হৈ আছে আৰু এটা কথা এই নদীটোত মানে এই গৌৰাং নদীত মই সৰু থাকোঁতে এবাৰ গা ধুব আহিছিলোঁ যেতিয়া গা ধুওঁতে তাৰমানে মই তেতিয়া সাঁতুৰিব নাজানো ভালকৈ তো আৰু কিছুমান আছিলে লগত 4-5জনমান আছিলে মই মানে গা ধুই থাকোঁতে কি হ'ল সাঁতুৰিবতো নোৱাৰোঁ তেতিয়া কি হ'ল ঘপকৈ মানে বেছিকৈ অলপ বেছি পানীত গুচি গ'লোঁ দ বেছি আছিল তাত তেনেকৈ মানে ঘূৰি আহিব নোৱাৰা হৈ গ'লোঁ তাৰপিছত মোৰ লগত থকা দুজনমান দাদা আছিলে তেওঁলোকে গৈ পেলাই মোক বচালে আৰু তেনেকৈ লাহে লাহে এতিয়া বাৰু সাঁতুৰিব জানো নজনা নহয় কিন্তু হ'লেও ইমান এক্সপাৰ্ট নহয় আৰু মানে কিবাকৈ বাচিব পাৰিম আৰু যেনেকৈ নহওক তো ৰাজীৱুল তই সাঁতুৰিব জাননে নাই জানো হা অলপ চলপ জানো কেতিয়া শিকিছিলি কিমান দিন আগত সৰুতে শিকিছোঁ
আজি গা ধুম বুলি ভাবিছিলোঁ, কিন্তু গা ধুব নোৱাৰোঁ। গা ধুব পৰা তাৰমানে তেনেকৈ গৰমো নাই, ঠাণ্ডা লাগি আছে আজি গা ধুলে জ্বৰ আহিব। আৰু পানীও বহুত ঠাণ্ডা নদীত। আৰু কাৰেণ্টটো চাইছে আপোনালোকে। আৰু ট্ৰেইন এখন ক্ৰছ হৈ আছে ব্ৰিজেদি। এতিয়া ৰাজধানী নে কি নাজানো। ৰাজেবুল, কেনেকুৱা লাগিছে নদীৰ পাৰত আহি? বিৰাট ভাল লাগছে। ভাল লাগিছে? গান অলপ গাই দিয়ে দুটামান। তেৰে সপনো কি গলিয়ো মে আৰু পানী মজা মজা। তাৰমানে এই যিটো বান্ধ দেখিছে আপোনালোকে, নদী বান্ধ, মথাউৰিটো, এই মথাউৰিটো দিয়াৰ কাৰণে বহুতখিনি উপকাৰ হৈছে এইটো ছাইডে থকা মানুহখিনিৰ। কাৰণ পানীয়ে এতিয়া তেওঁলোকক ইমান এটা ক্ষতি কৰিব নোৱাৰে যদি বানপানী হয়। আৰু এটা কথা যে এই যিটো আমাৰ গৌৰাং নদী, এই নদীটোৰ এই সিটো পাৰে, সিটো ছাইডে তাৰমানে জন্মাষ্টমীৰ দিনাখন বহুত ডাঙৰ মেলা এটা হয় সিপাৰে। আৰু যেতিয়া দুৰ্গা পূজাৰ সময়ত দশমীৰ দিনাখন মূৰ্তি বিসৰ্জনো সেইটো ছাইডে হয়, খুব ধুমধামছে কৰে। আৰু সেইদিনাখনতো পূৰা ৰাস্তা ব্লক হৈ যায়, গাড়ী চাড়ী মানে পাৰ কৰিব নোৱাৰাকৈ পূৰা বেৰিকেড লগাই দিয়ে প্ৰশাসনে। আৰু জেগাখিনি বহুত উন্নত হ'ল, এই মথাউৰি হৈ গ'ল। এইটো এটা অম্বেদকৰ ভৱন নতুনকৈ হৈছে। আৰু জেগাখিনি এইখিনি বহুত বেকৱাৰ্ড আছিলে, কিন্তু বৰ্তমান ফৰৱাৰ্ড হৈ গ'ল, কাৰণ যিহেতু ৰাস্তা হৈ গ'ল আৰু দলং চলং হৈ গ'ল। আগতেতো মানে এনেকুৱা অৱস্থা আছিলে, আমি আমাৰ ঘৰৰ পৰা কোকৰাঝাৰ টাউন আহিলে 3 মিনিটৰ পৰা 4 মিনিটমান লাগে। কিন্তু আগতে যেতিয়া ব্ৰিজ হোৱা নাছিল, ৰাস্তাও ইমান ভাল নাছিলে, বহুত দূৰ ঘূৰি পেলাই তেনেকৈ যাব লাগে। তো যাৰ কাৰণে ৰাস্তাটো হোৱাৰ ফলত খুব সুবিধা হ'ল। এতিয়া ৰাস্তাখিনি জেগাখিনিও উন্নত হ'ল। আৰু ৰাজীৱলে পূৰা প'জ লৈ চেলফি মাৰি আছে। আৰু এতিয়া পানী চানীটো চোৱা হৈ গ'ল, ক'ত কিমান পানী হৈছে নাই চালোঁ, আপোনালোককো দেখালোঁ। আৰু এতিয়া সময় হ'ল যোৱাৰ, ঘৰত যাম এতিয়া। তো দেখিলে আপোনালোকে এনেকৈ ৰাজীৱল দুইটাই আমি দেখালোঁ পানীখিনি ক'ত কি হৈছে নাই। তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, এটা লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। ধন্যবাদ।